নাই কৰি নাখাবি ভাজি থাকোতে নাখাবি নাখাওঁ তেতিয়া কিন্তু মই পিছত খুদি নাথাকিবি খুদা মাংসকে খা ভাতটো নবহালেও হ'ব হ'ব পাৰে পিছত কবি কেজি লাগিব তেতিয়া 7টাত 2 কেজি লাগিব তই তই যে 1 কেজি দিম বুলি কৈছিলি দিবি না এটা কাম কৰো বিশালকো 1 কেজি ধৰো কোনে কি দিয় হৈ যাব মই 1 কেজি দিম বাৰু ই 1 কেজি ইউ দিব ইয়াৰ ভাইকে চাকৰি পোৱা নাই নেকি নাই মিঠাতেলটো 1000 দি দিম আধা মিঠাতেলটো আলু আৰু পিয়াজ হ'ব যা তিনটা তোৰ বিশালক 1 কেজি মাংস ধৰি লও মনি মাৰিছে কি এই তই কি দিবি কি হ'ল ততে মন মাৰি আছ দিয়া নাই কথাটো এই ৰহ মোৰ টেনচন এটা হৈ আছে বহুত ডাঙৰ কি হয় টেনচন সপোনত দেখা বাৰু কথাবিলাক সঁচা হয়নে কিছুমান হয় কিন্তু ন কিছুমান সব নহয় এটা কথা কও সপোনত দেখা কথাবিলাক গছৰ আগত ক'ব লাগে তেতিয়াহে কিছুমান সঁচা হয় মই কিন্তু যোৱাকালি বৰ এটা অদ্ভুত সপোন দেখিলোঁ দেই কি সপোন বে মই মানে সপোনটোত মই এটা গছৰ তলত বহি আছোঁ ঠিক আছে মই মানে চিন্তা কৰি আছোঁ আৰু কি হ'ব কি নহয় বুঢ়া বুঢ়ী এহাল একদম বগা ড্ৰেছ পিন্ধিছে ইফালৰ পৰা আহি আছে মানে মই য'ত বহি আছোঁ ইফালৰ পৰা আহি আছে মই দেখা নাই মানে মোক মাতিলে উপায় এইফালে আছে এনেকৈ মানে মই গ'লোঁ মানে বগা ড্ৰেছ আৰু ওখ মোতকৈ বুজিছনে 2 হাল ওখ মানে মোক সুধিলে ঐ তই গছৰ তলত বহি কি চিন্তা কৰি আছ মই ক'লোঁ যে মইতো বেকাৰ মানুহ ভৱিষ্যত কি হ'ব কিনো কৰি খাম মই সেইকাৰণে চিন্তা কৰি আছোঁ তো মোক ক'লে এটা ৰাস্তা আছে কিন্তু মই তোক দিব পাৰোঁ তোৰ ভৱিষ্যতটো বৰ মানে ধুনীয়া হ'ব মই যেতিয়া শুনিলোঁ মই কৈছোঁ কি ৰাস্তা ক'লে যে এই 3 ঘৰ মানুহ মানে সোঁ চাইডে মোক এনেকৈ দেখাই দিছে 3 ঘৰ মানুহ পাৰ হৈ 4 নম্বৰ ঘৰত মানে এজোপা তুলসী গছ আছে বোলে সেই তুলসী গছজোপাৰ তলত সোণৰ টেকেলি আছে মানে মোক কৈছে একদম টেপত দেই এইটো সঁচা নে সঁচা মই সেইকাৰণেতো অথনিৰ পৰা টেনচনত আছোঁ মানে মই কম বুলি মই ভাবি আছোঁ কিন্তু মই অথনিৰ পৰা চিন্তা কৰি আছোঁ যে সঁচা হ'বনে নহয় তাত সেই টেকেলি আছে সোণৰ টেকেলি আৰু তাৰ ভিতৰতো সোণ আছে মই গ'লোঁ মোক যে দেখাই দিলে শুনি ল মোক যে দেখাই দিলে যে 3 ঘৰ মানুহ পাৰ হৈ যাবি মই গ'লোঁ মই গৈ পেলাই তুলসীজোপা দেখিছোঁ কাৰ ঘৰ জানো কাঠ বেপাৰী যে সঁচাই মই দেখিছোঁ কাঠ বেপাৰী ঘৰ সেইটো তুলসী ভালকে চাইছিলি একদম স্পষ্ট দেখিছোঁ কিবা দেখিলে বুজিছ নহয় সঁচা কথা একদম কাঠ বেপাৰী ঘৰ তুলসী এজোপা আছে মোক কৈছে যে সেই তুলসীজোপাৰ তলতেই একদম সোণৰ টেকেলি আৰু তাত সোণ আছে লাভ নাই এইবিলাক এই সপোন মিছা হয় বুজিছ নে নাই এইবিলাক শুনি ল মই যেতিয়া দেখিলোঁ কাঠ বেপাৰী ঘৰ মই আকৌ উভতি আহিলোঁ ভালেই কৰিলি কি দৰকাৰ মাৰ খাই সপোনটোতে মই উভতি আহিলোঁ তেতিয়া মই বুঢ়া বুঢ়ীক মানে যেতিয়া ওচৰত গ'লোঁ মই বুঢ়া বুঢ়ীক সুধিলোঁ যে কথাটো সঁচানে বাৰু টেকেলিটো বেলেগৰ ঘৰলৈ নিব পাৰি নেকি সুধিব নোৱাৰি এই নহয় ৰহ মই চিৰিয়াছকৈ লওঁ মই এনেই টেনচনত আছোঁ কথাটো কাঠ বেপাৰী ঘৰৰ বুলি ভয় কি ভয় খাইছে সেইকাৰণে ক'বলগীয়া নাই বিশেষকৈ মোৰ সোণৰ কথাটো মোৰ চিন্তা লাগে মালামাল হৈ যাবি কিন্তু এইটো মেইন ফালাফাল কৰিব তাৰপিছত মই যে বুঢ়া বুঢ়ীৰ ওচৰলৈ গ'লোঁ বুঢ়া বুঢ়ীয়ে মোক সুধিলে তোৰ ৰাশি কি মোক সুধিলে তোৰ ৰাশি কি মানে মই ভয় কৰিছোঁ ন মই যে উভতি আহিলোঁ ভয় খাই মোক সুধিলে তোৰ ৰাশি কি মই কৈছোঁ যে মোৰ মীন ৰাশি বুঢ়া বুঢ়ীয়ে মুখেৰে মাতা নাই অলপ সময় দেই মই কৈছোঁ কি হ'ল মই সুধিলোঁ মানে কি হ'ল এই তোৰ ৰাশি নহ'ব নহয় অকণমান ষ্ট্ৰং ৰাশি লাগিব তই নোৱাৰিবি মানে যেনেকৈ ধৰি লওক সিংহ বুজিছনে সিংহ ৰাশি লাগিব সিংহ ৰাশি আছে নেকি কোনোবা ইয়াত বেলেগ গ'লে নহ'ব নহয় বেলেগ গ'লে নহ'ব নেকি হ'ব এই নাই বেলেগ গ'লে নহ'ব হ'ব মোক এইটো কোৱা নাই নহয় যে অকল তই খান্দিব লাগিব বুলি মোক কৈছে যে সোণৰ টেকেলি আছে বুজিছা নাই যোনেই খান্দক কথা নাই বেলেগ কৈছে নেকি আকৌ নাই কোৱা সেই মই সেইকাৰণেতো টেনচনত মই ঘৰৰ পৰা ওলাই আহিছোঁ ৰাতিপুৱাই ওলাই আহা দেখিছ ন বহুত ডাঙৰ কথা ৰাতিপুৱাই মই ওলাই আহা মই একদম মানে অশান্তিত মই একো খোৱা নাই দিনটো গম পাৱ তই চিন্তা তাৰপিছত মোক কৈছে যে মীন ৰাশি কি সিংহ ৰাশি লাগিব মোৰ মীন ৰাশিটো মোৰেই ন সিংহ ৰাশি লাগিব এতিয়া সিংহ ৰাশি কোনোবা এটা হ'ব লাগিব খান্দিব মই বাৰু সিংহ সিও মাধুৰ্য লিখে ময়ে পৰে তাৰো সিংহ মই নোৱাৰিম নেকি কথা আছে গোটেই জীৱন আৰু
তাতে কাঠ বেপাৰী ঘৰ গোটেইকেইটা যাব লাগিব তুমিও যাব লাগিব নাই নাই কাঠ বেপাৰী ঘৰত এইবিলাক তহঁতে নাভাবিবি টেনচন ল'ব দৰকাৰেই নাই মাৰ খাই মৰিবি পিছত আমি তুমি চিন্তা কৰা তুমি একো কৰিব নালাগে আমি খান্দিম তুমি মানুহ চাবা হ'ব নাই কথাটো বেয়া হ'ব নাই নাই আমি ৰাতি যাম ৰাতি যাম শুন ৰাতি হ'লেও প্ৰিয়াই যদি দেখি যায় কেনেকে গম পাব তই যদি নকওঁ নিজৰ মানুহজনী কেনেকে গম পাব কিন্তু সোণৰ নেকলেছ দিব তই কথাটো কৈ দিবি আকৌ দেই নাই নাই মই সেইবিলাক ক'বলৈ বিচাৰিছোঁ ঐ এক কলহ যদি সোণ পাওঁ ইছা বিয়াত তাৰ চিন্তা নাই তোৰ সোণৰ পিয়াই যে কাণতো পিন্ধিব নাক পুলিও পিন্ধিব এটা কথা শুনি ল এই শনিবাৰে মই এটা প্লেন কৰিছো মানে বুজিছা নাই অহা শনিবাৰে আমি ধুনীয়াকে যাম কি বাৰৰ লগতো কথা আছে নেকি এই নহয় যেনেকুৱা কিন্তু এটা কথা আছে তেতিয়াহ'লে এটা কাম কৰো নেকি আমি কিন্তু খানাটো খাম সেইদিনাখন ৰাতিয়ে যাম সেইদিনাখনতো শনিবাৰ শনিবাৰেতো আমাৰ শনিবাৰে কিন্তু এটা কথা বেয়া বস্তু ওলাই কিন্তু একো নহয় মই লাগিলে হনুমান চালিচা লগত লৈ যাম যা মই পঢ়ি থাকিম হনুমান চালিচা কথা লাগি আহিলে গম পাবি এইবিলাক মই নোৱাৰিম চাগে মই যাব লাগিব নহয় এতিয়া তই কথা শুন গোটেইকেইটা শুনিছ গোটেইকেইটা যাব লাগিব কোনোবা এটা নগ'লে কিন্তু দিগদাৰ হ'ব মই এটা কৈ দিম চোৱা কিন্তু তুমি আমাৰ লগত যাবই লাগিব মানুহ চাবা খানিব তুমি খানিবা ন এটা কথা কিন্তু দেই মই কৈ দিওঁ মানুহজনে মোক কৈছে যে যোনে খান্দিব সি তাৰ গাত মানে সূতা থাকিব নোৱাৰিব মানে সূতা ধৰণৰ মানে কঁকাল চকালতো নাই অৱশ্যে হয় এটা কথা শুন দেই কিমান তলত আছে কিমান তলত আছে আমিও নাজানো ভাগৰ লাগিব খান্দিব লাগে আমিওতো নাজানো ন মোৰ এটা চৰ্ত আছে মানিলে তহঁতৰ তেতিয়াহে মই খান্দিম টিকেলিটোৰ ভিতৰত যিমান সোণ ওলাব মানে সবতকে কিন্তু বেছি মোকে লাগিব সপোন দেখিছো মই তই খানগে মোক কিয় কৈ আছো মই নোৱাৰিম নহয় চব সমান সোণৰ কথা নানিবি সোণ চবেই হ'ব বুজিছা নে মই সপোন দেখিছো ঠিক আছে মই সপোন দেখিছো মই 30% ল'ম তোৰ তাই 10 ল'বি আৰু শুনি ল 10 ল'বি 50 হ'ল আৰু 50% আমি গোটেইখিনিয়ে ভগাই যাম ইহঁতকেইটা হ'ব নাই বেছিকে দিয়া আৰু এটা সেইটো এটা কথা এইডালহে আকৌ মই আকৌ মই কৈ দিম সপোনটো কৰি ভুলে কৰি নাই ক্ৰেডিট বুলি নহয় বৰাবৰ মানে কৈ দিম মই ঠিক আছে হ'ব খানা বৰাবৰ হ'লে মানিম চোৱা খানা কেইটাত বৰাবৰ দুটা হ'লেও বেছিকে লাগিব শুনি লৈছোতো ঠিক আছে হ'ব আমি খানা কেইটা যোনে খান্দিব শুন আমি যোনে খান্দিব আমি তাক 2-3টা হ'লেও বেছিকে দিম 2% বেছিকে দিম কিন্তু এটা চৰ্ত আছে শুনি ল চৰ্তটো শুনি ল এটা কথা শুনি ল গাত কাপোৰ থাকিব নোৱাৰিব আমি খিনিহে থাকিম ভাগৰ লৈছো কেনেকে পাৰি কি বস্তু দেখোন খবৰে হলো তই মই নোৱাৰি নেকি পাৰিবি এনেকে কলপাত কাটি ল'ম ঢাকি নিম খান্দিবি আকৌ লাজ লাগিব মই নোৱাৰিম লাজৰ কথা মই এনেকে যাম নেকি বাৰু মই এনেকে যাম এনেকুৱা এটা চিম এইটো ভাল হ'ব এইটো ভাল হ'ব এইটো ভাল হ'ব এইটো ভাল হ'ব এনেকে যাম ন হ'ব তোতে নিজৰ ময়াৰ কথা চিন্তা কৰি লাভ নাই মুঠতে ভৱিষ্যতৰ কথা চিন্তা এডাল আমি যামেই হ'ব দে ভৱিষ্যতৰ কথা চিন্তা কৰি আমি আমাৰ কাম কৰিম দান কৰিম দিয়া এতিয়া ফিক্স মুঠতে যোনদিনাখন খানা হ'ব খানা দিনাখন আমি গোটেইখিনি তহঁতে মনত ৰাখিবি কাপোৰ তহঁতে এক্সট্ৰাকে এটা বেগ লৈ আহিবি বাকীখিনি মই মেনেজ কৰিম দিয়া নি পটপট দি আমি কৈ চবে মই কিন্তু বাহিৰত থাকিম হ'ব আৰু এটা কথা ফচিলেহে মোৰ নাম জানে তহঁত দুটাই ল'ব নোৱাৰিম আমি নফচুৱে তুমি মানুহ চাবা তুমি দিয়া কাঠ বেপাৰী এডালে দি লৈ আমাৰ কামৰ মিছন সাকসেছ